खुलुमबाय जयजयते दुलाराय गुदि बाथौ आफाद आरो अभिभावक समितिर फाলৰ পৰা সমূহ बाथौ ধৰ্মীয় ৰাইজ তথা বিভিন্ন ধৰ্মৰ সমৰ্থকসকলক আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ। যোৱা 11 তাৰিখৰ পৰা অহা 14 তাৰিখ ফেব্ৰুৱাৰী 2026 এই 4 দিনীয়া কাৰ্যসূচীৰে আমাৰ ইয়াত গোসাইগাঁও জিলা অন্তৰ্গত চৌধুৰীঘাট এনে আমি বল্লামজৰা বুলি কওঁ। আমাৰ ইয়াত ঐতিহাসিক শংকচ খেৰাইচালি বুলি কওঁ। ইয়াত আমাৰ 4 দিনীয়া কাৰ্যসূচীলৈ অনুষ্ঠিত হ'ব। ইয়াত খেৰাই পূজা আৰম্ভ হ'ব আৰু ইয়াৰ লগত আমাৰ দুলাৰায় গুদি বাথৌ আফাদৰ বছৰেকীয়া অধিৱেশন হ'ব। ইয়াত আমাৰ বিভিন্ন জিলা অসম তথা মেঘালয়, বাংলাদেশ, নেপাল, পশ্চিমবংগ আদি ঠাইৰ পৰা বিভিন্ন আমাৰ প্ৰতিনিধিবৰ্গ আহি আছে, বৰ্তমান আহি পালে আৰু আহি আছে। ইয়াত আজি যেহেতু দ্বিতীয় দিনৰ কাৰ্যসূচী, ইয়াত আমাৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যসূচী হিচাপে দিনৰ 11টা বজাত আমাৰ প্ৰতিনিধি আমাৰ অভ্যৰ্থনা আছিলে, আমি ইতিমধ্যে কৰিলোঁ। ইয়াৰ পিছত আমাৰ বিভিন্ন কাৰ্যসূচী আছে, যেনেকৈ আমাৰ ইয়াত ইণ্টাৰ ডিষ্ট্ৰিক্ট ভলীবল কম্পিটিশ্যন আছে। ইয়াত কিছু সময়ৰ পিছতে ইয়াত আমাৰ এই খেল আৰম্ভ হ'ব। ইয়াৰ বাদেও আমাৰ আলোচনা চক্ৰ আছে। আমাৰ বিশেষকৈ আমাৰ যিবিলাক আমাৰ আজিৰ দিনত বিশেষকৈ আমাৰ বাথৌ ধৰ্মীয় সম্পৰ্কীয় বা আমাৰ যুৱ প্ৰজন্ম আৰু মাতৃ সমাজৰ কাৰণে আমি বিভিন্ন ইয়াত আলোচনা কৰিবলগীয়া আছে। সেই আলোচনা চক্ৰৰ যোগেদি আমি এইবিলাক আমি বিষয়ৰ ওপৰত আমি আঁতি কৰি ধৰি আলোচনা কৰিম। ইয়াৰ বাদেও মূল বিষয়বস্তু হৈছে আমাৰ আজি সন্ধিয়া 6 বজাত আমাৰ প্ৰতিনিধি সভা আছে। ইয়াত আমাৰ বৰ্তমান আমাৰ অভ্যৰ্থনা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক তথা BTCৰ EM মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়াই উক্ত কাৰ্যসূচী উন্মোচন কৰিব। ইয়াত সভাপতি কৰিব আমাৰ দুলাৰায় গুদি বাথৌ আফাদৰ সন্মানীয় সভাপতি তেতলামাংৰা গয়াৰী ডাঙৰীয়াই। ইয়াত আমাৰ বিভিন্ন জিলা আৰু বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা আমাৰ প্ৰতিনিধিসকলক লৈ আমি ইয়াত প্ৰতিনিধি সভা আমি অনুষ্ঠিত কৰিম। আশা ৰাখিম আমাৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হোৱা প্ৰতিনিধিবৰ্গই যথেষ্ট আমাক অৰিহণা দিব আৰু সৌহাৰ্দ্যমূলক আমি ইয়াত আলোচনা কৰিম আৰু বিভিন্ন হয়তো প্ৰস্তাৱ ইয়াত পাছ কৰিম। বিশেষকৈ অহাকালি আমাৰ ৰাতিপুৱাৰ ভাগত আমাৰ পতাকা উত্তোলন আছে আৰু শ্বহীদ তৰ্পণ আছে। ইয়াৰ পিছতে আমাৰ ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইয়াত আমাৰ BTCৰ চিফ সন্মানীয় হাগ্ৰামা মহালিৰ ডাঙৰীয়াই উক্ত কাৰ্যসূচী উন্মোচন কৰিব। আমি ইতিমধ্যে গম পাইছোঁ যে ইয়াত বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত আধাৰশিলা স্থাপন কৰিব আৰু আমাৰ অসমৰ মাননীয় কেবিনেট মন্ত্ৰী চৰণ বৰা ডাঙৰীয়াই ইয়াত ফাউণ্ডেশ্যন কৰিব। মই আশা ৰাখিম আমাৰ বিশেষকৈ আমাৰ অসম বিধানসভাৰ সন্মানীয় স্পীকাৰ বিশ্বজিৎ ডাঙৰীয়া উপস্থিত থাকিব আৰু সন্মানীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু UG ব্ৰহ্ম ডাঙৰীয়াও ইয়াত উপস্থিত থাকিব। আমি আশা ৰাখিম যে আমাৰ অহাকালি হ'বলগীয়া আমাৰ যিটো মুকলি সভা, যিটো অপেন ছেশ্যন, ইয়াত গোসাইগাঁও, কোকৰাঝাৰ, চিৰাং, বিজনী আদি ঠাইৰ পৰা বিভিন্ন আমাৰ ৰাইজ অহাকালিলৈ মুকলি সভাত আহিবৰ কাৰণে ইতিমধ্যে যা চলি আছে। আমি আশা ৰাখিম অহাকালি যিটো মুকলি সভা ইয়াত অনুষ্ঠিত হ'ব, ইয়াত আমি যেনেকৈ ভাবিছোঁ ইয়াত 10,000 ইয়াত গেডাৰিং হ'ব বুলি, ইতিমধ্যে তেখেত আমাৰ অভ্যৰ্থনা সমিতিৰ পৰা আমাক জনাইছে যে 10,000তকৈ বেছি ইয়াত উপস্থিত হ'ব। সেই হিচাপে আমি ইতিমধ্যে অহাকালিৰ প্ৰগ্ৰামৰ কাৰণে আমি যা কৰি আছোঁ। পৰহিলৈ আমি আমাৰ যিটো মূল কাৰ্যসূচী আছে, বৰ্তমান যিটো দুলাৰায় গুদি বাথৌ আফাদৰ আমাৰ ইয়থ ওমেন আৰু বাথৌ ওজা আছে, আমাৰ সম্পূৰ্ণভাৱে ইয়াত নতুন কমিটি আমি গঠন কৰিম। আমাৰ যিটো বৰ্তমান যিটো পুৰণা কমিটি আছে সেইটো ভংগ হ'ব আৰু ইয়াত আমাৰ নতুন কমিটি পুনৰ গঠন হ'ব। মই আশা ৰাখিম ইয়াত গুদি বাথৌ আফাদ এবাৰ বড়োৰ যিটো ইণ্ডিজিনাছ যিটো আমাৰ বাথৌ ধৰ্মীয় আমাৰ যিটো ট্ৰেডিশ্যনেল ছিষ্টেম, ইয়াত আমাৰ গাৰ্জা হ'ব আৰু খেৰাই পূজা হ'ব। সেই হিচাপে আমি ভাবিছোঁ আমাৰ যিটো গাৰ্জা আৰু খেৰাই আমাৰ যিটো দুলাৰায় গুদি বাথৌ আফাদৰ যিটো নেতৃত্বত এই পূজাবিলাক চলে। আমি জনাত যদিও বৰ্তমান বিভিন্ন আমাৰ বাথৌ ধৰ্মীয় অনুষ্ঠানবিলাক আছে, কিন্তু তেখেতসকলে গাৰ্জা পূজা আৰু খেৰাই পূজা নকৰে। কিন্তু আমি যিটো দুলাৰায় গুদি বাথৌ আফাদ আছে,
আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি এই খেৰাই আৰু গাৰ্জা পূজাটো কৰি আহিছোঁ আৰু কৰি থাকিম আৰু ভৱিষ্যতে কৰিম। এতিয়া ইতিহাস কোৱা আছে যে ইয়াত বিশেষকৈ যি নৰনাৰায়ণ বা চিলাৰায় তেখেতসকলৰ সময়ত আমাৰ যিটো শত্ৰুপক্ষই আক্ৰমণ কৰিছিল আৰু শত্ৰুৰ লগত যেতিয়া আমাৰ যুদ্ধ হৈছিল, ইয়াত সঁচাকৈয়ে ক'ব লাগিব যে ইতিহাসত এইটো লিপিবদ্ধ হৈ আছে যে আমাৰ যিটো পুৰণি কালৰ ৰজা মহাৰাজাসকলে যুদ্ধত অৱতীৰ্ণ হ'বলৈ আৰু যুদ্ধত জয়ী হ'বলৈ তেখেতসকলে আমাৰ এইটো সংকোচ নদীৰ পাৰত তেখেতসকলে তেতিয়াৰ পৰাই খেৰাই পূজা কৰিছিলে। সেই হিচাপে আমি খেৰাই পূজা কৰি আহিছোঁ আৰু আমাৰ যিটো সংকোচৰ যিটো খেৰাই এইটো আমি সেইকাৰণে ঐতিহাসিক সংকোচ খেৰাই বুলি আমি নামকৰণ কৰিছোঁ।